मतलब নমস্কাৰ, মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। মই এতিয়া যাবলৈ ওলাইছোঁ মন্দিৰ দৰ্শন কৰিবলৈ। আজি শনিবাৰ হয়, আজি শনিবাৰে শনি বাবাক পূজা কৰি আহোঁ। অলপ আপোনালোকক কিছুমান দৃশ্য দেখুৱাই যাওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। হাই গৈ দি হাই হাই এবার হাই আমি গৈ আছোঁ। বৰ্তমান কেমেৰাৰ মালিক হয় মোৰ ভাইটি। সিও মোৰ চেনেলটো চলায়, দুয়োটাই মিলি চলাওঁ। সেইকাৰণে সিয়ে কেমেৰা কৰি থাকে। So guys, আমি মেনশো খাইবা So guys, গরম guys, বহুত গরম দিয়েছে এইকেইদিন কিয় বা কালি যাবা লংকেশ্বৰ মন্দিৰ পাই গ'লোঁ। গাইজ কৰোণাৰ কাৰণে মন্দিৰত মানুহ নাই। এইটো গ'লোঁ সেইটো কি কৰা সিয়ে কেমেৰা লৈ দৌৰি আছে, ভৰি ধুব। মই আছিলোঁ চেণ্ডেল টুপুৰিয়াই চাইড কৰি আছিলোঁ। এইখন হৈছে আমাৰ ধূপ চাকি, ইয়াতে পোৱা যায় দোকান। আপোনালোকেও আহিলে ইয়াৰ পৰাই ল'ব, ইয়াতে পোৱা যায় গোটেইখিনি যি লাগে আপোনালোকক। মই ইয়াতে ধূপ চাকি লৈছিলোঁ। কেমেৰাটো কৰি তিনিবোৰ দিব মোক, তেল দিব। গোটা ইয়াতে চব পোৱা যায়। এইটো হৈছে আমাৰ গণেশ মন্দিৰ। লংকেশ্বৰত সোমাই প্ৰথমতে আপোনালোকে পাব গণেশ মন্দিৰ। এইটো গণেশ বাবা বা সকলোৱে আমি এতিয়া যাম শনি মন্দিৰত, গৈ আছোঁ।
বহুত ভাগৰ লাগি গৈছে ওপৰত উঠি বহুত দিন উঠা নাছিলোঁ এটা নাপায় চেষ্টা কৰি ল'ব কিবা বোলে তেলত মাহত দালি ভিজাব লাগে না কি বা এইটোৱে হৈছে শনি মন্দিৰ আৰু এইজন খুৰা গেছে এই তিনটে সেইটো ইয়াতে ঢেৰ পানী অনলাইন নাইবা ভৰি হাত ও ভাই জুই আন পানী ইফালে আৰু মন্দিৰ আছে আমি তাতে নাযাম ইয়াতে যাম শনি মন্দিৰত প্ৰৱেশ কৰিলোঁ আমি কৃষ্ণে বলা মই আমাৰ নতুন কন্যা অলপ পূজা পাতি কৰিলোঁ ধূপ চাকি বাহিৰতে জ্বলাব লাগে ভিতৰত জ্বলাব নিদিয়ে সেয়েহে আমি বাহিৰতে জ্বলাই আছোঁ কি বস্তু এইটো প্ৰসাদ খোৱা নহয় এইটো বাকাল পেলাই নটা গ্ৰহত পূজা কৰি আছোঁ নামি গেলি তো বঢ়িয়া হ'ব এনেকৈ পুৰা নামি নামি লৈ যাম তোৰ পূজা কৰা হৈ গ'ল আমি পূজা কৰিলোঁ এতিয়া আমি ঘৰৰ পিনে যাওঁ বলক বলক ফুৰা ল'ব শনি মন্দিৰৰ পৰা
উঠাওঁতে বহুত কষ্ট লাগে কিন্তু নামি আহোঁতে নিজে নিজে আহি থাকোঁ এতিয়া হৈছে লংকেশ্বৰ মন্দিৰ আপোনালোকেও আহিব পাৰে চাহ খাব ওলাইছোঁ এইটো কেন্দি কেৱল 20 টকীয়া ORS 10 টকীয়া আন পাই বুনিয়াৰ লাৰু খাই আছে কফি খাম কফি এতিয়া আমি ঘৰলৈ যাইছোঁ ঘৰ পোৱা নাই পাম আৰু ঘৰ ভিডিঅ'তে তো এতিয়া আমি ঘৰলৈ গৈ আছোঁ ঘৰ পোৱা নাই পাম আৰু তো ভিডিঅ'টো এইখিনিতে সামৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বাই 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 বাই